रुको सुनो सुनो गांव में अरे सुनो ना सीओ को आने दो सीओ बात करेगा और सीओ जो है अगर मेरा जैसा नहीं बोल रहा है तो हम दोनों का बीच में बात होगा एडमिन का बीच ना आप लोग कुछ प्रॉब्लम होगा बोलने से अब तो पब्लिक करके फायदा नहीं है हम लोग का उधर आओ ना हम लोग का उधर में आओ सीओ का उधर में आओ एडमिन का उधर में आओ हम लोग बात करेगा अभी आ रहा है आएगा आने दो আমি কাম কৰি আছিলোঁ ইয়াৰ কাম কৰি থাকোঁতে আজি আমাৰ অৰ্ডাৰ আহিছিলে যে আমি ইয়াত কাম কৰিব পাৰোঁ বুলি আমাৰ অফিচৰ পৰা অৰ্ডাৰ দিয়াৰ কাৰণে আমি গোটেই টিম আহি পিনি কাম কৰিছিলোঁ ইয়াতে 350 মিটাৰ আমাক কাম কৰিব দিয়া নাছিলে অৰুণাচলৰ মানুহ কিছুমানে আৰু লগত তেখেতৰ অফিচিয়েল যে মোক ফোনো আহিছিলে ফোন আহি মোক কৈছিলে মোক এৰেষ্ট কৰিম বুলি মেচিনাৰী চিজ কৰিম বুলি কৈছিলে এইখিনি ডিস্পুট এৰিয়া হয় এইখিনি কাম কৰিব নালাগে চ' মই কাম তেনেকৈ বন্ধ ৰাখিছিলোঁ কিন্তু আমাৰ অফিচিয়েলে জনালে যে সিহঁতৰ মাজত কথা পতা হৈছে চাগে কাম কৰিব লাগে বুলি আজি আমি আহিছিলোঁ কাম কৰি আহোঁতে এতিয়া আকৌ সিহঁতৰ মানুহ আহি পিনি আমাৰ ইয়াত কাম আকৌ ৰখাইছে এতিয়া আমি আপোনালোকে দেখি পাই ইয়াতে আমাৰ আউটপোষ্ট আছে অসমৰ তাৰপিছতো আমাৰ এইখিনি আমাৰ এৰিয়া নহয় বুলি কৈছে আৰু আগতো ইয়াত নিৰ্মাণ হৈছে আমাৰ ৰাস্তা আছিলে ইয়াত যিহেতু চ' তাতে এতিয়া আমাক কাম ৰখাইছে আমাৰ কাৰণে অসুবিধা হৈছে মোৰ এতিয়া বহুতখিনি গাড়ী আহি ডাম্পাৰ আহি ৰখি আছে কামখিনি মোক কৰিব দিয়া নাই আমাৰো এতিয়া প্ৰশাসন আহি পাইছে চ' এতিয়া অফিচিয়েলি কথা পাতি পিনি যি সিদ্ধান্ত লৈ আমি কাম কৰিব ৰেডি হৈ আছোঁ মই এটাই ক'ব বিচাৰোঁ আমাৰ তেখেতলোকৰ মানুহ সোমাই মোৰ কৰ্মচাৰীসকলক মানে গুলিয়াই দিম বুলিও কৈছে তেনেকৈ মানে গাড়ী চলাই থাকোঁতে চ' তেনেকুৱা কথা হ'ব নালাগে কিবা খেলি মেলি থাকিলে বা কিবা থাকিলে ভালকৈ বুজালে হ'ল এতিয়া সিহঁতৰ মতেতো তেখেতে কৈছে আদৰ্শ স্কুল আছে যে তাৰ পৰাই সিহঁতি বাউণ্ডাৰীটো ছেট কৰি দিছে যে তাৰ পৰা তোমালোকে ইয়াত সোমাব নালাগে কাম কৰিব নালাগে সেইবুলি তেখেতলোকে আমাক কৈছে কিন্তু আমাৰ চেনেজৰ মতে যোনটো মেপৰ মতে আমি এতিয়া যোনটো ৱৰ্ক অৰ্ডাৰ পাইছোঁ সেইটো হিচাপতো আমি ইয়ালৈকে আমি কাম কৰিব পাৰোঁ যিহেতু সিহঁতিও তালৈকে আপুনি চাব পাৰে তালৈকেও সিহঁতি মানে কাৰ্পেটিং কৰা আছে তাৰ পৰা এইখিনি এৰিয়া কৰা নাই মানে সিহঁতিও কৰা নাই চ' এইখিনি আমাৰ এৰিয়াতে পৰে আৰু আগতে আমাৰ ইয়াত কাম কৰা হৈছে অলৰেডি আমাৰ ইয়াতে আৰু বেটেলিয়ন কেম্পটো আছে তাকেতো আমি সেইটোৱে আউটপোষ্টটো থকাৰ পিছত অসমৰ আউটপোষ্ট এটা থকাৰ পিছত এইটো আমাৰ নহয় বুলি কোৱাটো তাকে সেইটো চৰকাৰে চাই ল'ব এইটো কি আগবাৰ আমি কাম কৰি থাকোঁতে আমাক আহি পিনি এনেকুৱা কথা কৈছিলে তেখেতলোকৰে প্ৰশাসন আহিছিল সেই সময়ত মই নাছিলোঁ কিন্তু তেনেকুৱা টাইপৰ কথা কৈছিলে ইভেন মোকো কৈছিলে যে এৰেষ্ট কৰি লৈ যাম অৰুণাচলৰ হয় অৰুণাচলৰ মোক কৈছিলে যে আপুনি উইদাউট পাৰ্মিশ্যন আপুনি কাম কৰিছে আপোনাক এৰেষ্ট কৰা হ'ব এনেকুৱা টাইপ কথা কৈছিলে গাড়ী চিজ কৰি দিম বুলি কৈছিলে মোৰ মেচিনাৰী যিহেতু চলি থাকে তেনেকুৱা মানে